নমস্কাৰ বন্ধুসকল, জিকে এণ্ড কাৰেণ্ট এফেয়াৰ্ছ ইন এছামিছ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই চেনেলটোৰ জৰিয়তে আমি SSC, RRB, DEE, টেট আদিত আহিব পৰা অতি ইম্পৰ্টেণ্ট MCQ কিছুমান ডিছকাছ কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব। তেতিয়াহ'লে আহক বন্ধুসকল, পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। Question number 1. Who was the first Assamese sonnet writer? প্ৰথম অসমীয়া sonnet লিখকগৰাকী কোন? অপশ্যন নম্বৰ A হেমচন্দ্ৰ গোস্বামী, B হিতেশ ডেকা, C নীলমণি ফুকন, D ৰঘুনাথ চৌধুৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ A হেমচন্দ্ৰ গোস্বামী। Question number 2. Which of the following poem is considered as the first Assamese sonnet? তলৰ কোনটো কবিতাক প্ৰথম অসমীয়া sonnet বুলি ধৰা হয়? অপশ্যন নম্বৰ A জ্ঞানমালিনী, B প্ৰিয়তমাৰ চিঠি, C চকুলো, D প্ৰতিমা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ B প্ৰিয়তমাৰ চিঠি। Question number 3. গুৱাহাটী ইউনিভাৰ্চিটি was established in the year. গুৱাহাটী ইউনিভাৰ্চিটিখন প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যন নম্বৰ A 1940, B 1945, C 1952, D 1948। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ D 1948। Question number 4. Who was the first vice chancellor of গুৱাহাটী ইউনিভাৰ্চিটি? গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰথমগৰাকী ভাইচ চেঞ্চেলৰ কোন আছিল? অপশ্যন নম্বৰ A কৃষ্ণকান্ত সন্দিকৈ, B হেমচন্দ্ৰ গোস্বামী, C নীলমণি ফুকন, D ৰজনীকান্ত বৰদলৈ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ A কৃষ্ণকান্ত সন্দিকৈ। Question number 5. Who is the current vice chancellor of গুৱাহাটী ইউনিভাৰ্চিটি? গুৱাহাটী ইউনিভাৰ্চিটিৰ বৰ্তমানৰ ভাইচ চেঞ্চেলৰগৰাকীৰ নাম কি? অপশ্যন নম্বৰ A প্ৰতাপজ্যোতি সন্দিকৈ, B ডক্টৰ মৃদুল হাজৰিকা, C ডক্টৰ হেমন্ত কুমাৰ নাথ, D ডক্টৰ প্ৰণৱ ডেকা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ A প্ৰতাপজ্যোতি সন্দিকৈ। Question number 6. Which town is known as the Manchester of Assam? কোনখন চহৰক অসমৰ মানচেষ্টাৰ বুলি জনা যায়? অপশ্যন নম্বৰ A শুৱালকুছি, B যোৰহাট, C ডিফু, D বঙাইগাঁও। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ A শুৱালকুছি। Question number 7. What is the scientific name of tea? চাহৰ বৈজ্ঞানিক নাম কি? অপশ্যন নম্বৰ A বেম্বুচা এৰিডিনা ৰিফোলা, B কেমিলিয়া চাইনেন্সিছ, C কফিয়া এৰাবিকা, D মুছা পেৰাডিচিকাম। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ B কেমিলিয়া চাইনেন্সিছ। Question number 8. Who is the author of the book Exam Warriors? Exam Warriors কিতাপখনৰ লিখক কোন? অপশ্যন নম্বৰ A নৰেন্দ্ৰ মোদী, B ওম বিৰলা, C ৰামনাথ কোবিন্দ, D APJ আব্দুল কালাম। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ A নৰেন্দ্ৰ মোদী। Question number 9. World Photography Day is celebrated on? World Photography Day celebrate কৰা হয়, উদযাপন কৰা হয়। অপশ্যন নম্বৰ A 1 আগষ্ট, B 19 আগষ্ট, C 10 মে, D 1 জুলাই। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ B 19 আগষ্ট। অৰুণ জেটলি was cremated at? অৰুণ জেটলিক সমাধিস্থ কৰা হৈছিল? অপশ্যন নম্বৰ A গোৱা, B ৰাজকোট, C মুম্বাই, D নিগমবোধ ঘাট। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ D নিগমবোধ ঘাট। তেতিয়াহ'লে বন্ধুসকল ভিডিঅ'টো আজিলৈকে ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব। ধন্যবাদ।